পুৰুষে জানো কান্দে? হয়, এজন পুৰুষে গোপনে অনেক কান্দে। তেওঁ ইমানেই কান্দে যে কান্দোনৰ কম্পনাকৈ হৃদপিণ্ডৰ ৰক্তজালিকা ফাটি মাথো অশ্ৰু নিগৰে। এজন পুৰুষৰ দুগালেদি বৈ অহা অশ্ৰুৱে দুখৰ চিয়াহী হৈ মাথো ঘৰ্মাক্ত বেদনাৰ প্ৰতিলিপি লিখি থৈ যায়। আৰু সেইজন পুৰুষ হয়তো কাৰোবাৰ ভাই, কাৰোবাৰ পিতাই বা কাৰোবাৰ স্বামীও হ'ব পাৰে। হয়, পুৰুষে কান্দে, অনেক কান্দে। শুনোৱা হওক এজন পুৰুষে কেতিয়া আৰু কিয় কান্দে। সৰ্বপ্ৰথম এজন পুৰুষে সেইদিনা হিয়া ডাকুৰি কান্দে যিদিনা তেওঁৰ খুবেই আপোন, তেওঁৰ জীৱনৰ আধাৰ জন্মদাত্ৰী মা বা দেউতা এই পৃথিৱী এৰি গুচি যায়। পিতৃ মাতৃ অবিহনে এটি ঘৰ মাথো শূন্যতা। পুৰুষে কান্দে যেতিয়া তেওঁৰ আই পিতাই দুয়োজনকে হেৰায়, কাৰণ পিতৃ মাতৃহীন অসহায় সেই পুৰুষজনে ভালকৈ জানে তেওঁৰ আপোন বুলিবলৈ হয়তো এই পৃথিৱীত দ্বিতীয় কোনো বিকল্প নাই। চব স্বাৰ্থৰ উদ্ধত, সেয়া লাগিলে নিজৰ পুত্ৰই হওক বা আন কোনো। পুৰুষে কান্দে যেতিয়া তেওঁৰ সন্তান অসুস্থ হয়। পুৰুষে কান্দে এজন দেউতাই যেতিয়া নিজৰ কন্যাক বিয়া দিয়ে, কাৰণ এজন পুৰুষে নিজৰ জন্মদাত্ৰী মাৰ পিছত দ্বিতীয় মা হিচাপে খুব ভাল পায় নিজৰ কন্যাক। পুৰুষে কান্দে এজন দেউতা হৈ যেতিয়া তেওঁৰ অবাধ্য সন্তানৰ দ্বাৰা সমাজৰ আগত বদনামী বা অপমানিত হয়। এজন পুৰুষে তেতিয়া কান্দে যেতিয়া তেওঁ উপলব্ধি কৰে যে তেওঁ হয়তো খুবেই অসহায়। জীৱন যুদ্ধই তেওঁক কেনেকৈ গোলাম বনাই ৰাখিছে। চাৰিওফালে মাথো অন্ধকাৰ, মাথো নিষ্ঠুৰতা। যেতিয়া তেওঁৰ ভালপোৱা মানুহবোৰৰ বৰণ পোষণৰ দায়িত্ব পালন কৰিবলৈ গৈ ব্যৰ্থ হয়, যেতিয়া অনেক কষ্টৰ বিনিময়তো পৰিয়ালৰ অভাৱখিনি পূৰাব নোৱাৰে, তেতিয়া খুবেই ভাগি পৰে এজন দেউতা। পুৰুষে কান্দে আপোন ঘৰখনৰ লগতে আই পিতাই, স্ত্ৰী, সতী সন্ততি সকলো এৰি এমুঠি অন্ন যোগাৰতে যেতিয়া প্ৰৱাহী হৈ দূৰ দূৰণিলৈ গুচি যায়। হয়, পুৰুষে কান্দে আৰু তেওঁ তেতিয়াই কান্দে নিষ্ঠুৰ নিশাৰ নিস্তব্ধতাত, যেতিয়া তেওঁৰ ওচৰত গাৰুটোৰ বাহিৰে আন একোৱেই নাথাকে। পুৰুষৰ সেই অশ্ৰু তেওঁৰ নয়নেৰে বৈ নাহে। সেই অশ্ৰুৰ কোবাল গতিয়ে হৃদপিণ্ডৰ দেৱাল ফালি বৃহৎ কম্পনাংকৰ সৃষ্টি কৰে, যিটো হয়তো কোনোবাই নেদেখে। এজন পুৰুষৰ অশ্ৰু নিগৰি আহে হৃদয়ৰ গহীন ঠাইৰ পৰা, আৰু সেই অশ্ৰু এদিন কাল হৈ আহে, যাৰ ফলত কেতিয়াবা দীৰ্ঘস্যা বা কেতিয়াবা হতবাক হৈ ৰ লাগি চাই থাকে। পুৰুষৰ অশ্ৰুধাৰিতে তেওঁৰ গাৰ ছাল ভাজ হৈ আহিবলৈ ধৰে, চুলি দাড়ি পকি যায়, স্থিৰ হাত দুখন লাহে লাহে কঁপিব ধৰে, আৰু এনেকৈ খুব সোনকালে ডেকাৰ পৰা বৃদ্ধলৈ আৰু ক্ৰমান্বয়ে এদিন সলিল সমাধিলৈ গমন কৰে। দায়বদ্ধতা পুৰুষৰ এক বিৰাট প্ৰাচীৰ, আৰু সেই প্ৰাচীৰ ভাঙি এমুঠি সুখ বিচাৰি যেতিয়া হাৰি যায়, তেতিয়াই ভাগি যায় এজন পুৰুষ। সত্যৰ ঊৰ্ধত থাকি সাংসাৰিক দায়িত্বৰ মূৰত থাপি মৰি মৰি জীয়াই থকা মানেই পুৰুষ। সেইবাবেই হয়তো শুনা যায় পুৰুষৰ হাৰ্ট এটেক খুব বেছিকৈ হয় বুলি।